Hi friends, নমস্কাৰ সকলোলৈকে নিশ্চয় সকলোৰে খবৰ ভাল আৰু আপোনালোকৰ লগতে আমাৰো খবৰ ভাল আৰু আজিৰ দিনটো মানে আজিৰ ভিডিওটো অৰ্থাৎ আজিৰ দিনটো মোৰ কাৰণে বিৰাটেই ভাল লগা দিন মানে বহুত বেছি এক্সাইটেড হৈ আছো মোৰ মনটো বৰ ভাল লাগি আছে ৰবা মোৰো বেছি হেনো সেইকাৰণে মই আপোনালোকৰ আগত শ্বেয়াৰ কৰোঁ আজিৰ দিনটো ভাবিলোঁ কাৰণ আজিৰ দিনটো মোৰ কাৰণে বহুত বেছি ভাল লগা দিন কাৰণটো এইটোৱেই কৈ আছোঁ কাৰণটো কৈ আছোঁ আৰু এতিয়া টাইম হৈছে মানে ভিডিঅ' কৰোঁতে কিমান দেৰি হৈছে আপোনালোকে ভাবক 3:45 কিন্তু আজি বতৰটো ইমান বেছি বেয়া একদম বাহিৰৰ ফালে মানে একদম গধূলি হওঁ দিনটোৱে ৰাতিপুৱাৰ পৰা এনেকুৱা হৈছে আৰু এতিয়া 4টা বাজিবলৈ 15 মিনিট আছে আৰু এতিয়া মানুহ এজন আহিব কেইজনমান মানুহ আহিব ঘৰলৈ নাপায় মা কেইজনমান মানুহ আহিব সেইটো কাৰণে মই ইমান বেছি নাৰ্ভাছ হৈ আছোঁ অকণ কাৰণ মই ভিডিঅ' বনাম বুলি ষ্টাৰ্ট কৰিলোৱেই এতিয়াই কিন্তু তেওঁলোক অহাৰ পিছত তেওঁলোকৰ সন্মুখত মই ভিডিঅ' কৰিব পাৰিম নে নোৱাৰিম অকণমান নাজানো কি কৰিব পাৰোঁ মই লাকি আচলতে আমাৰ ঘৰলৈ ডাইৰেক্ট মানুহজন আহিব আজি গতিকে মই লাকি যে মই তেওঁক লৈ আজি ভিডিঅ'তে কৰিম তেওঁৰ লগত আজি কথা পাতিব পাৰিম আপোনালোকৰ আগতে সেই সময়কণ ধৰি ৰাখি শ্বেয়াৰ কৰিব পাৰিম আপোনালোকৰ ওচৰত জাষ্ট সেইটোৱেই মোৰ মনটো সেইকাৰণে ভাল লাগি আছে আৰু তেখেত আহক কোন তেখেত তেওঁলোক কোন হয় এইটো আপোনালোকক পিছত আহিলে দেখুৱাই দিম চিনাকি কৰাই দিম শুন কাইলৈ কি আছে কোৱা শুন চাইলা কাইলৈ কি আছে হিতুলেও মই এক্সাইটেড হৈ আছো হা হিতুলেও মই এক্সাইটেড হৈ আছো আচ্ছা কাইলৈ এক্সাইটেড হৈ আছো বা কালি মোৰ বাৰ্থডে শুনিলে তাই বোলে সেইটো কাৰণে এক্সাইটেড হৈ আছে তাই বাৰ্থডে আছে দে অহা কাইলৈ গতিকে আজি 29 তাৰিখ কাইলৈ 30 তাৰিখ গতিকে মোৰ ডিচেম্বৰ 30 তাৰিখ বাৰ্থডে গতিকে কালিৰ কাৰণে ইটো সিটো কিবা কিবি প্ৰিপাৰেশ্যন কৰি থকা হৈছে তাৰ উপৰিও আজি এইটো ঘপককৈ মানে কালি কথা ভাবিম নে মই আজি এই মমেণ্টটোৰ কথা ভাবিম ক'ব পৰা নাই সেয়াই ক'লোৱে আটাইখিনি কথা কিন্তু হয়তো কিছুমানে ভাবি আছে যে কোন আহিব তেনেকুৱাও হ'ব পাৰে আচলতে কোন আহিব মই এনেকুৱা নহয় যে মই ছাছপেন্স তেনেকুৱা একো নাই আজি আহিব আমাৰ ঘৰলৈ গুৱাহাটী দূৰদৰ্শন কেন্দ্ৰৰ প্ৰগ্ৰেম এক্সিকিউটিভ ছাৰ জিতেন দৈমাৰী ছাৰ মানে ক'বলৈ ইমান মানে কওঁতে মোৰ মানে নিজকে ইমান ভাল লাগিছে গুৱাহাটী দূৰদৰ্শন কেন্দ্ৰ বুলি ক'লে আমাৰ সকলোৰে এটা বেলেগ ধৰণৰ এটা নষ্টালজিক কিছুমান থাকে ন স্মৃতি সৰুতে কাৰণ আমাৰ আজিকালিহে হৈছে এইবোৰ চেনেল দেহে আমিতো দূৰদৰ্শন সৰুৰ পৰা দূৰদৰ্শন চাই মানে সেই সৰুকালে যিবোৰ টিভি প্ৰগ্ৰেম চাওঁ বা যি হওক দূৰদৰ্শন বুলি ক'লে বেলেগ এটা কিছুমান স্মৃতি আহি যায় সেই যে এণ্টেনাৰ লৰাই যে দূৰদৰ্শনৰ এটা প্ৰগ্ৰেম চলি থাকে নিশ্চয় যিসকলে দূৰদৰ্শন চাই থাকে তেওঁলোকে নিশ্চয় গম পায় 7:30 দিয়ে চহৰে নগৰে বুলি এটা প্ৰগ্ৰেম দি থাকে তাৰে শ্বুটৰ কাৰণে আহিব আমাৰ এইফালে আছে শ্বুট সেইটো কাৰণে এইফালে আহিব আৰু প্ৰগ্ৰেমটো চলাই নিয়ে মানে হোষ্টিং কৰে আমাৰ মাইনা মানে মোৰ ছিষ্টাৰজনী গতিকে মই জানো কিবা এনেকৈ কেমেৰাটোলৈ কথা ক'ব পাৰিলে নোৱাৰিম মোৰ সেইটো ডাউট আছে কিন্তু এনেকুৱা হ'ব যে একো এটা নকৰিলেও যদি মই ভিডিঅ'টো নকৰোঁ মোৰ যেন আধৰুৱা হৈ থাকিব আচলতে কাৰণ আপোনালোকক মই দেখুৱাব নোৱাৰিম সেই সময়কণ গতিকে ভ্লগিঙৰ বাহিৰে বেলেগ যিহেতু এতিয়ালৈকে কৰা নাই তেনেকুৱা গতিকে এইবাৰ ফাৰ্ষ্ট টাইম তাকো সেয়া তেওঁৰ নিচিনা ব্যক্তি এজনৰ লগত বহুত বেছি লাকি ফিল কৰিছোঁ যদিও সিমানেই নাৰ্ভাছ কি চাইছা নপৰে তুমি কি চাইছা এইটো কি হয় ভাল লাগিছে নে তোমাৰ ভাল লাগিছে নে মোবাইল দিছো ছাৰ কেনেকুৱা ছাৰ কোনে বনাইছে ময়ে বনাইছে নে এনেকৈ ক'বা জানা আই লাভ মঙলৈ এনেকৈ কৈ দিব পাৰিবা
চিঞৰি ক'ব লাগিব কেনেকৈ ক'বা কেনেকৈ নহয় হা ইয়াত যেনেকে তুমি ৰেকৰ্ডিং কৰিলে পিছত আমি চাওঁ নে নাচাওঁ ইয়াত এইটো ৰেকৰ্ডিং কৰে এতিয়া আমি টিভিত দেখো হয়নে এখন যদি বেয়া হয় টিভিত নেদেখিবা তুমি বেয়া হৈ যাব তুমি চোৱা আকৌ কেনেকুৱা হ'ল এই ক'ত গুচি গ'ল আপোনালোকক মই দুপৰীয়া কৈছিলো আজি মোৰ কাৰণে কিয় স্পেচিয়েল দিনটো আৰু আপোনালোকক আচলতে কোৱা নাই যে কোন আহিব আপোনালোকক নিশ্চয় দেখাম বুলি কৈ থৈছিলো আৰু এতিয়া এয়া আপোনালোকে দেখিব পাৰিছে আপোনালোকক মই কৈ দিওঁ যে দূৰদৰ্শন বুলি ক'লে সকলোৱে জানে সৰুৰ পৰা যিবোৰ আমাৰ নষ্টালজিক স্মৃতি আমাৰ বহুত জড়িত হৈ থাকে সেই গুৱাহাটী দূৰদৰ্শন কেন্দ্ৰ প্ৰগ্ৰেম এক্সিকিউটিভ জিতেন দৈমাৰী ছাৰ আজি আমাৰ ঘৰত উপস্থিত হৈছে মানে মোৰ মানে ইমান বেছি ভাল লাগিছে আৰু ইমান বেছি এক্সাইটেড হৈছো আৰু এক্সাইটেড যিমান হৈছো তাতকৈ বেছি নাৰ্ভাছ ফিল কৰিছো আচলতে কাৰণ তেখেতৰ নিচিনা ব্যক্তিক আজি মই এনেকৈ ভিডিঅ' এটা কৰিব পাৰিছো ইমান বেছি লাকি ফিল কৰিছো নাজানো আৰু কি ক'ম নাজানো কিন্তু ছাৰ অহাৰ কাৰণে আজি এই মুহূৰ্তটো যে মই পালোঁ মমেণ্টটো যে মই আজি ৰাখি থ'ব পাৰিলোঁ তাৰ কাৰণে মোৰ বহুত ভাল লাগিছে আৰু থেংক ইউ ছাৰ আজি অহাৰ কাৰণে মোক এইখিনি সুবিধা দিয়াৰ কাৰণে আৰু ভাল লাগিছে সবচে বেছি মোৰ আচলতে বিশ্বাসো হোৱা নাই এতিয়ালৈকে ছাৰে হেনো ভিডিঅ' চাইছে মানে মোক চিনি পাইছে আৰু ৰুমটো চিনি পাইছে ইয়াতকে বেছি হয়তো বছৰটো লাষ্টত আজি 29 তাৰিখে মোক ইয়াতকে বেছি মানে বছৰটোতে নাই পোৱা চাগে ইমান ভাল লগা সময় ছাৰে তেনেকে কওঁতে মোৰ কিমান ভাল লাগিছে মই নাজানো আচলতে এতিয়া ভাষাৰে বুজাব নোৱাৰিম মানে গতিকে সেয়া আছিলে মোৰ ধুনীয়া সময়কণ আপোনালোকৰ আগত শ্বেয়াৰ কৰিলো আৰু প্ৰগ্ৰেমটো পিছত পাইছো আমাৰ বৰমগুৰিয়ে হয় আৰু ইফালে আমাৰ পংকজ দা আছে বিষ্ণু আছে আৰু বাৰু একো নাই মই কৈ দিছো সেইকাৰণে মই কৈ দিছো আমাৰ বহুত ভাল লাগিলে ইমান এটা সুন্দৰ পৰিৱেশ আৰু চবতকে ভাল এইটো লাগিছে যে আপুনিও এটা সংস্কৃতিৰ লগত আৰু আপোনাৰ ভণ্টি যিটো তেওঁ লাইটত আছে আৰু তাতে গোটেই পৰিয়ালটো ইমান সুন্দৰ আৰু আপোনালোকৰ কথা বতৰা আপোনালোকৰ ৰাখিছে আমাক বৰ মুগ্ধ কৰিছে বহুত বৰ্ণালী ভিডিঅ'টো চাই থাকোঁ মই খুব ভাল লাগে খুব ধুনীয়া ধুনীয়া ব্লগ কৰি দেখাই থাকে খুব ধুনীয়া ঘৰৰ পৰিৱেশটো খুব ধুনীয়া সঁচাকৈ ভাল লাগিলে আহি পেলাই মই ভাবিছিলোঁ এদিন আহিম আজি সঁচাকৈ মোক সুবিধা পালোঁ অহাৰ কাৰণে
ফ্ৰেণ্ডছ দেখুৱালো আপোনালোকক গ'লগে তেওঁলোক এতিয়া কি কৰিলো মই নাজানো আৰু একদম ভিডিঅ'টো কৰিবলৈ লৈ নহয় অহাৰ পৰা আৰু মানুহজন মানে সেই দূৰদৰ্শনৰ প্ৰগ্ৰেমত যে কিটো ডাঙৰ সহজ সৰল আৰু ইমান বেছি চিম্পল মানে ৰুমত এণ্ট্ৰি হৈয়ে মানে মৌটো আৰু জঁপিয়াই থাকে লগতে মৌ এইজনী মই চিনি পালো এনেকে কৈছে এটা ময়ো গৈ এনেকে ধুনীয়াকে বহিবলৈ ক'লো কৈছে এইজনীকে চিনি পাইছো মই বোলে ৰুমটো মই চিনি পাইছো তোমালোকৰ ভ্লগ চায়ে থাকো মই একদম মানে ৰুমত এণ্ট্ৰি কৰি তেওঁ প্ৰথম সেই দুআষাৰ কৈছে বাপৰে কেনেকুৱা লাগিব আপোনালোকে ভাবকচোন বাৰু সি সেই আষাৰ কথা কওঁতে মই মানে একেবাৰে সহজ হৈ গ'লো আৰু তেওঁ মানে পৰিৱেশটো একেবাৰে সহজ কৰি তুলিলে সেনেকে কৈ মানে মোৰ ভাল লাগিলে দেই আৰু যোৱাৰ টাইমত আচলতে সেই যে মই ক'লো আপোনালোকক যে মই ভিডিঅ'টো কৰিব পাৰিম নে নোৱাৰিম নোৱাৰো নাজানো মানে ভয় লাগে ন নাৰ্ভাছ ফিল হয় কেমেৰাটো হাতত লৈ নহয় মই কপিছো কেনেকে কথাবোৰ কৈছো মই নাজানো আৰু একদম কিবা ফৰফৰকে কিবা ক'বা বকিলো তাৰপিছত যেতিয়া কেমেৰাটো অফ কৰিলো তাৰপিছততো তেওঁ মোক আকৌ কৈছে তুমি মানে কৈছে আৰু মই মানে ভাল পাইছে তেওঁ চাই কৈছে ইমান ধুনীয়াকে ঘৰত থাকি তুমি ইমান কিবা কিবি আৰু কৰি থাকা ভ্লগ শ্লগ চাই ভাল লাগে তোমাৰ হেৰিবোৰ মোৰ কথা ক'লে হেনো তেওঁৰ ভাল লাগে কথা কোৱা ষ্টাইল এইবোৰ তেওঁৰ মুখৰ পৰা সেইবোৰ যিমানে শুনিছো মানে মোৰ মানে তেতিয়া মোৰ কেমেৰা অফ মানে অলৰেডি কেমেৰাটো অফ কৰিলো তেতিয়া এনেকুৱা সেই মানুহজনে কৈ থাকোঁতে মই কেনেকৈ কেমেৰাটো অন কৰি ভিডিঅ' কৰোঁ মানে মোৰ ইমান বেছি ভাল লাগিছে মানে আশীৰ্বাদ পাইছোঁ মানে বছৰটো শেষত 29 তাৰিখ আজি কালি 30 সঁচাকৈ মই এনেকুৱা এটা দিন পাম বুলি একদম সঁচাকৈ ভবা নাছিলোঁ আৰু গোটেইকেইজনে হেনো আহি খুব ভাল পালে আমাৰ যিহেতু মা দেউতাও আহি পাইছে আজি আপোনালোকক নেদেখুৱালে দেউতা অথনি ভিডিঅ'টো কৰাৰ পিছতে দুপৰীয়া মা দেউতাহঁতো আহি পাইছিলে গতিকে মা দেউতা চব আছিলে বহুত ভাল পালে তেওঁলোকে মানে যিহেতু কাইলৈ মোৰ বাৰ্থডে কাৰণে মা দেউতা আহিছে আজি ঠিক আছে বাৰু ভিডিঅ'টো চাই থাকক মই এডিটিং কৰোঁতে কিমান টাইম লাগে নাজানো বহুত বেছি দীঘলীয়া হৈ গ'ল চাগে আজি যিটো শ্বুটিঙত আহিছিলে চহৰে নগৰে দূৰদৰ্শনত দিয়ে 7:30 পৰা শুক্ৰবাৰে দিয়ে 7:30 পৰা পৰহিলে মানে হেৰি টেলিকাষ্ট হ'বই টেলিকাষ্ট পৰহি 7:30 হ'ব সন্ধিয়া গতিকে তাৰে লিংকটো মই আপোনালোকক মোৰ ডেছক্ৰিপশ্যন বক্সত দি দিম মানে সেই প্ৰগ্ৰেমটোৰ মংগলদৈৰ মানুহখিনিয়ে চাই ভাল পাব নিশ্চয় ঠিক আছে বাই বাই এতিয়া ভিডিঅ'টো শেষ কৰোঁ আৰু ভিডিঅ'টো যদি চাই ভাল পালে মোৰতো বহুত এনজয় কৰিলোঁ আপোনালোকে যদি চাই ভিডিঅ'টো ভাল পাইছে তেনেহ'লে প্লিজ লাইক কৰিব শ্বেয়াৰ কৰিব আৰু কমেণ্ট এটা কৰি দিব আৰু যিসকল ভিউৱাৰ্ছে ছাবস্ক্ৰাইব নকৰাকৈ মোৰ ভিডিঅ'ছবোৰ চাই আছে প্লিজ আপোনালোকে মোক ছাবস্ক্ৰাইব কৰি দিয়ক চেনেলটো তেতিয়া মই আৰু বেছি উৎসাহ পাম